নমস্কাৰ গুড মৰ্নিং সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অনুসয়া বৰদলৈ অন্য এটা ভিডিঅ'লৈ কেনে আছে সকলো চাগে ভালে আছে আমি বৰ্তমান ভালে আছো আৰু আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো এতিয়া ৰাতিপুৱা বাজিছে 8:30 আৰু আজিৰ পৰা ছোৱালী হাফ ইয়াৰলি এক্সাম ষ্টাৰ্ট হৈছে স্কুলত তাইক থৈ মেলি আহিলো গৈ ভাবিলো কিনো কৰো ভিডিঅ'টোকে আৰম্ভ কৰি দিও আজি দিনটো কিনো কৰো তাকে দেখাবলৈ অকমান চেষ্টা কৰিম সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিছো লগতে মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এতিয়া আমি ঘৰত মা আৰু মই আছো দুই দিনটো আৰম্ভণি কৰিব লৈছো আমি খাব লৈছো গাখীৰ চাহ আৰু গাখীৰ চাহটো মোৰ প্ৰিয় গাখীৰ চাহ যদি মই নাখাও মোৰ বিষয় গতিকে গাখীৰ চাহ কাপ খাই এতিয়া খাব লৈছো চাহ কাপ ৰাতিপুৱাই তেল পিঠা বৰা চাউলৰ তেল পিঠা আৰু গাখীৰ চাহ খাই লওঁ তেতিয়াহ'লে চাহ কাপ আৰু এফালে খাই আছে মায়ে চাহ দুইজনে বহি এতিয়া চাহ খাই আছো খাই লওঁ তেতিয়াহ'লে চাহ কাপ এতিয়া চাহটা খাই হৈ গ'ল মই অকমানকে ফুল কেইজোপামান ৰুইছো তাকে আপোনালোকক দেখাও বুলি ভাবিছো কিনো ফুল ৰুইছো মনি প্লান্ট জোপা ধুনীয়া হৈছে বাৰু এজোপা মই ভিতৰতে এজোপা ৰুইছো এজোপাও ভিতৰতে ৰাখিছো আৰু এজোপা ৰুইছো এজোপা জবা ফুল এই জবা ফুলজোপা দিছিলে মোক ভিন্দুৱে আৰু ভিন্দুৱে যেনেকৈ দিছে তেনেকৈ ৰুই থোৱা আছে টাবত দিয়াই হোৱা নাই তাৰ পাছতে ৰুইছো এজোপা ফুলৰ কি নাম কয় মই নাজানো সকলোবিলাক ফুলৰ নাম মই নাজানো তথাপিও মইনো কি ফুল লগাইছো তাকে অকমান দেখাই দিছো আপোনালোকক আৰু এজোপা ৰুইছো আৰু এজোপা ভিতৰত থকা জোপাৰ দৰে একেজোপাই হয় এজোপা দিছো বাহিৰত আৰু এজোপা তুলসী আৰু এজোপা আছে টকোতামূলৰ পুলি এই টকোতামূলৰ পুলিটো ভিন্দুৱে দিছে মোক সেইটো যেনেকৈ দিছে তেনেকৈ আছে টাবত দিয়াই হোৱা নাই আৰু এজোপা ৰুইছো এজোপা স্নেক প্লেণ্ট নে কি বুলি কয় সেইজোপা তাৰ পাছতে ৰুইছো আৰু এজোপা মনি প্লান্ট বাহিৰতে থৈছো এজোপাৰ মাজতে কি হৈছিলে পাতবিলাক গোটেইবিলাক সৰি গৈছিলে আৰু এতিয়া লাহেকৈ ভাল হৈছেগে আৰু তাৰ পাছত ৰুইছো আৰু এজোপা ৰুইছো মামুলি তামোল নে কি বুলি কয় তাৰ পিছত ৰুইছো এজোপা আপোনাৰ লগত ফুলো আছে আৰু জলকীয়া পুলিও আছে আৰু এজোপা এটা মই ঘৰৰ দৰকাৰী বস্তু টাবতে ৰুইছো এজোপা হৈছে সৰু জলকীয়া পুলি আৰু এজোপা হৈছে ডাঙৰ জলকীয়াৰ পুলি টাবতে ৰুইছো মানে কি মই বাল্টিঙতে ৰুইছো আমাৰ ইয়াত মাটিৰ ৰুবৰ পৰা তেনেকৈ সুবিধা নাই আৰু এই জলকীয়াজোপা ইয়াত লাগিবলৈ আৰম্ভ কৰিছে আৰু এই জলকীয়াজোপা আপোনালোকক দেখুওৱা এটা কাৰণতহে মই দেখাইছো এই জলকীয়াজোপা কি হৈছে জলকীয়াজোপাত গোটেই কোলা পৰুৱা হৈছে এই কোলা পৰুৱাই মানে এই জলকীয়াবোৰ আগবোৰ এনেকৈ মানে কুটি দিছে আৰু ফুলো যিমান লাগিছে জলকীয়াজোপাত সিমান মানে জলকীয়া ৰখা নাই কি কাৰণেনো জলকীয়াবোৰ ৰখা নাই আৰু পৰুৱাইনো কিয় আগবোৰ কুটি দিছে ইয়াতনো কি দিলে জলকীয়াজোপা ভাল হ'ব পৰুৱাবোৰ আঁতৰিব তাকে জানিবলৈ আপোনালোকক জলকীয়াজোপা দেখালো আপোনালোকে কমেন্ট কৰি জনাব এই জলকীয়াজোপাত মই কি দিব লাগিব আৰু মোৰ তেনেকৈ অভিজ্ঞতা নাই গতিকে আপোনালোকৰ পৰা জানিব বিচাৰিছো ফুল অনাৰ পাছত আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰা নহ'ল ইটো কৰি থাকোঁতে সময় গুচি গ'ল তাৰ পাছত আজি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আজি এতিয়া মই বাতিব লৈছো চাদৰ এখনত এইখন চাদৰত দহি এই সাইডটো এনেকৈ চিলাই লৈছো এতিয়া মই বাতিম দহি কেনেকেনো মই দহি বাটো তাকে আপোনালোকক অকমান দেখাও বুলি ভাবিলো আহকচোন চাওঁ এতিয়া মই এনেকৈ চাদৰখন টেবুল এখনতে এনেকৈ পাৰি লৈছো তাৰ পিছত ইয়াত বেজিয়ে সূতা লগাই যাম কেনেকৈ লগাম দেখাই আছো প্ৰথমতে মই বেজি এটাত সূতা লগাই লৈছো আৰু বেজিটোৱে সূতাবোৰ প্ৰথমতে টুপিখিনি বান্ধিবৰ কাৰণে জোখমতে লগাই ল'ম আৰু এই ৰছীবোৰ দুইটা লগাই গাঁঠি মই দিয়া নাই মানে মোৰ নিদিলেও সুবিধা হয় গতিকে দিয়া নাই কিছুমানে দি লওঁ বুলি ক'লেও ল'ব পাৰে নহবা এনেকৈ দুইটা লগাই এনেকৈ পকাই লওঁ বুলিও পকাই ল'ব পাৰে মোৰ যেনেকৈ সুবিধা হয় মই যেনেকৈ গাঁঠো তাকেহে আপোনালোকক দেখাইছো মই এনেকৈ গাঁঠি নিদিয়াকৈ এনেকৈ লগাই লওঁ প্ৰথমতে তাৰপিছত এতিয়া টুপি লগাওঁ
পাতিবলৈ এই সূতাখিনি ৰেডি কৰি লৈছোঁ এনেকৈ সূতাখিনি মই কটন আৰু দলিগুলি লৈছোঁ অকল দলিগুলি ল'লে দহিটো ইমান ফুলি নাথাকে কটন আৰু যদি দলিগুলি লয় দহিটো ফুলি থাকে মই বেলেগ সূতাও লওঁ এই চাদৰখনত গাঁঠিবলৈ মই দলিগুলি আৰু কটন সূতা মিক্স কৰি লৈছোঁ তেতিয়াহ'লে মানে দহিখিনি বাতি লওঁ কথাই উল্টা পুল্টা হৈ গৈছে কেমেৰাটো ওলালে কিবা কথাই নোলায় समझ रहे हो आप समझ रहे हो ना ঠিক আছে দহিখিনি লগাওঁ তেতিয়াহ'লে আকৌ দেখাই দিছোঁ আকৌ দুটামান দেখাই দিছোঁ মই এনেকৈ কৰি এনেকৈ ৰছীডালে ওপৰলৈ লৈ গৈছোঁ তাৰপিছত এনেকৈ পাকটো দি এনেকৈ দি এইফালে সোমোৱাই এইফালে ৰছীডাল এইফালে লৈ আনিছোঁ দহিখিনি বতা হৈ গ'ল এয়া দহিখিনি বতা হৈ গ'ল এয়া সন্ধিয়াই হ'লগৈ আৰু এইফালে গুণগুণে প্ৰাৰ্থনা কৰিবলৈ গোঁসাই থাপনা চফা কৰি আছে এই ভিডিঅ'টো ইমানতে সামৰিব লৈছোঁ ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব বাই বাই লাভ ইউ গাইজ বাই বাই জয় আই অসম